আমাৰ ঘৰৰ চোতালত অকণমান পানী পৰিবহে পায়, মোৰ গাত নপৰিলেও কথা নাই, কিন্তু মোৰ জ্বৰ কাহ চৰ্দি গোটেইখন একেলগে আহি পাবই। মাতটো শুনি বুজিব পাৰিছে চাগে কিমান বেছি মোৰ গা বেয়া হ'লেও মানে ওচৰতে অন্নপ্ৰাশন এখন আছে, নগ'লেও নহয়। সেইকাৰণে খুৰীহঁতৰ লগত অকণমান দেৰিকৈ গ'লোঁ, মানে মাহঁত অলপ সোনকালে গ'ল, মই সোনকালে যোৱা নাই। আৰু যাই পাই ইমান ধুনীয়াকৈ ভিডিঅ'খিনি কৰি ৰাখিলোঁ, চাহ খোৱাৰ পৰা ভাত খোৱাৰ পৰা ৰাইজ একোৱে ভিডিঅ' নাথাকিল, চববিলাক ডিলিট হ'ল। তাকে ভাবিছোঁ ভিডিঅ'টো দিম বুলি, যেতিয়া আৰম্ভণি কৰিছোঁহে ভিডিঅ'টোতো দিব লাগিবই, সেইবাবে অকণমান ক্লিপ ৰাখি থৈ দিলোঁ। মই যাই পাই মোৰ ভোজটো আগতে খাই লৈছোঁ, ৰাস্তাত ৰাখিলোঁ, কিন্তু চেভ কৰিব নহ'লে কিয় মানে আৰু ভোজত ঠাণ্ডা। ওচৰতে মানে বা এজনী আছিলে, তো তাইক কৈ আছোঁ ভিডিঅ'টো ইমান ধুনীয়াকৈ কৰিলোঁ, কিন্তু চেভ কৰিব নহ'ল। তাকে কৈ মনৰ দুখটো পাতলাইছোঁ আৰু ৰাইজ কিবা কৰি অকণমান ক্লিপ দিছোঁ, সকলোৱে চাব, আশা কৰোঁ সকলোৱে ভাল পাব, মৰম দিব। তো সেয়ে আৰু কিউট বেবীগৰাকী, এইগৰাকীয়ে দেই, মানে এইজনৰে আছিল ভাত মুখত দিয়া।